हेलो फ्रेंड्स नमस्कार मैं अनुपम और आपलोक चाइছে अनुपम ब्लॉग्स আজি আহিলো ডিব্ৰুগড়ত মই আছোৱে বৰ্তমান ডিব্ৰুগড় এতিয়া আকৌ আপোনাক দেখাম ডিব্ৰুগড় পূজা সিল্ক হাউছত বোৱা কাপোৰ কালেকশ্যন ঢেৰ আহিছে আপোনাৰ বৰ্তমানটো বোৱা কাপোৰ ঠাক লাগি আছে কাপোৰৰ ভিতৰত মানে আপোনাৰ গোটেই দোকানৰ ভিতৰত কাপোৰ বোৱা কাপোৰ আপোনালোকে চাব পাৰে কাপোৰৰ কালাৰ কম্বিনেশ্যন বৰ ধুনীয়া আহিছে আৰু আপোনাক দেখাম বোৱা কাপোৰৰ দাম কেনেকুৱা বোৱা কাপোৰ বৰ্তমান কিমান দামৰ ভিতৰত আপুনি পাব আৰু কালাৰবোৰ কেনেকুৱা আহিছে বৰ্তমান কি ডিজাইনত আহিছে নুনি পাটৰ কাপোৰ কেনেকুৱা আহিছে আপোনাক দেখাব বিচাৰিম মই মোবাইলটো ঠিক কৰি লওঁ আপোনাক দেখাওঁ এই যে আছে টচৰ কাপোৰ টচ মুগাৰ হয় হেনক কাপোৰযোৰ আপোনাৰ হেং কৰা আছে বহুত এটা ধুনীয়া মানে আপোনাৰ ডিজাইন ল'ব পাৰে এযোৰ কাপোৰ ল'ব পাৰে বেয়া নহয় আজি কিন্তু মই অকল বোৱা কাপোৰহে আপোনাক দেখাম এনেকুৱা কাপোৰ আপোনাক পিছত দেখাম পিছত এটা আপোনাক ব্লগছ বনাম ব্লগছটো তেতিয়া বনাওঁ তেতিয়া আপোনাক মুগা কাপোৰ দেখাম অসমৰ থলুৱা শিপিনীয়ে বোৱা মুগা কাপোৰ এটা কেনেকুৱা ডিজাইনত ওলাইছে আপোনাক দেখাই যাম আজি অকল বোৱা কাপোৰ প্ৰথমতে দেখাইছো আপোনাক এই ষ্টেপল কটন কাপোৰ হয় কাপোৰযোৰ কালাৰটো দেখিছে এটা মানে এটা মজা কালাৰ বানি কালাৰ হয় স্কাই লাইট স্কাই কালাৰ হয় কালাৰৰ ভিতৰত আপোনাৰ তাৰ ওপৰত আকৌ আপোনাৰ পিংক কালাৰ ফুল কৰা হৈছে কালাৰটো বেছি ধুনীয়া কৰি দিছে পিংক কালাৰ ফুলটোৱে লগত গুণা মৰা হৈছে কাপোৰটো আপুনি পিন্ধি খুব ভাল পাব কটন কাপোৰ হয় কটন কাপোৰত খুব ভাল বস্তু আপোনালোকে ল'ব পাৰে ডিজাইনটো বহুত ধুনীয়া ডিজাইন তলত আপোনাৰ আঁচল মৰা আছে সৰুকৈ ইয়াৰ দামো বৰ বেছি নহ'ব খুব কম দামৰ ভিতৰত আপুনি এইটো পাই যাব বজাৰত আপুনি এইটো 1350 টকা বা 1300 ভিতৰত আপুনি পোৱাৰ পুৰা চান্স আছে এইযোৰ কাপোৰ পিন্ধিও ভাল পাব আপুনি ইয়াৰ পিছত আপোনাৰ আছে লুধিয়ানা পাটৰ কাপোৰ এইযোৰ হৈছে লুধিয়ানা পাটৰ কাপোৰ কালাৰ কম্বিনেশ্যন ধুনীয়া ডিজাইন ধুনীয়া মিনা কৰা আছে তলত পাৰিটো বৰ ধুনীয়াকৈ বনোৱা হৈছে মানে ধুনীয়া ঢেৰ ধুনীয়া মানে আৰু ইয়াত আপোনাৰ মেখেলাখন কণ্ট্ৰাষ্ট কৰা হৈছে মেখেলাখন আপোনাৰ ব্লেক কালাৰ কণ্ট্ৰাষ্ট ব্লেকৰ ওপৰত ৰাণী কালাৰ মৰা আছে কালাৰটো বহুত মানে উজ্জ্বল কৰি দিছে ইয়াত ব্ৰাইটনেছটো বেছি আহিছে মোবাইলত কাৰণে আপোনালোকে অকণমান দেখাত অকণমান হাই হ'ব পাৰে কিন্তু কাপোৰযোৰ ইভাগে বহুত ধুনীয়া ইয়াৰ কাপোৰযোৰত আপোনাৰ যিটো কাম কৰা হৈছে বহুত গৰ্জিয়াছ কাম কৰিছে আপোনালোকে দেখিছে চাগে বহুত গৰ্জিয়াছ কামৰ ডিজাইনটো বহুত ধুনীয়া হৈছে কিনাৰে আপোনাৰ পাৰি লগাবলৈ আছে পাৰি লগালে মানে সম্পূৰ্ণ যেতিয়া কাপোৰযোৰ হ'ব তেতিয়া আপুনি চাই আৰু পিন্ধি ভাল পাব এই কাপোৰযোৰ দাম মই আপোনালোকক কৈ দিছোঁ এই কাপোৰযোৰ দাম বৰ বেছি নহ'ব লুধিয়ানা পাটৰ কাপোৰ হয় এই কাপোৰযোৰ আপুনি কিনিবলৈ গ'লে মানে মাৰ্কেটত বৰ্তমান 1400ৰ ভিতৰত পোৱাৰ পুৰা সম্ভাৱনা আছে আপুনি 1400ৰ ভিতৰত এযোৰ কাপোৰ পাই যাব ইয়াৰ পিছত আছে আপোনাৰ লুধিয়ানা পাটৰ নহয় ডিজাইনটো প্ৰায় লুধিয়ানা নিচিনাই কিন্তু এইযোৰ হৈছে পদ্মিনী পাটৰ কাপোৰ পদ্মিনী হয় ডিজাইনটো মাৰিছে মিচিং তলত মিনা কৰা ওপৰত আপোনাৰ ব্লেক আৰু গুণাৰ ফুল আছে কালাৰটো হৈছে পেৰট কালাৰটোৰ লগত আপোনাৰ মেচিং কৰি ব্লেক কালাৰৰ এখন মেখেলা দিছে যিখন মেখেলাত হোৱাইট কালাৰ আপোনাৰ যিটো ফুল দিছে এখন ব্লেকৰ লগত হোৱাইটটো কালাৰ কম্বিনেশ্যনটো বহুত ভাল লাগে আপুনি ল'ব পাৰে ইয়াৰ মিনাটোৰ লগত ইয়াৰ মেখেলাখনৰ কালাৰটো কণ্ট্ৰাষ্ট কৰা হৈছে সেইকাৰণে বেছি ভাল লাগিছে ইয়াৰো দাম প্ৰায় সেনেকুৱা 1400ৰ ভিতৰত আপুনি পাই যাব মাৰ্কেটত বৰ্তমান ডিব্ৰুগড়ত ইমান দামে চলি আছে তাতকৈ বেছি আপুনি দাম নিদিব দোকানত ইয়াৰ পিছত আহিলে আপোনাৰ কালাৰ নুনি এইযোৰ হৈছে আপোনাৰ কালাৰ নুনি কাপোৰ বৰ্তমান যিটো ধুবুৰীৰ পৰা প্ৰডাকশ্যন হৈ আহে নুনি পাটৰ কাপোৰ তাৰ ভিতৰত কালাৰ নুনিটো এতিয়া বেছি চলি আছে কালাৰ নুনি কাপোৰৰ আপোনালোকে দেখিছে মুছত পেৰট কালাৰৰ মানে এটা নুনি পাটৰ যোৰা আছে তলত আপোনাৰ মিনা কৰা হৈছে আৰু আপোনাৰ কালাৰ কম্বিনেশ্যন দেখিছে ৰেড আৰু ব্লেক কালাৰ মৰা হৈছে বহুত ধুনীয়া ডিজাইনটো
ইয়াত আপোনাৰ মেখেলা পাব, ব্লাউজ পিচ পাব, পাৰি পাব, এইবোৰ জানেই। ইয়াৰ লগতে ইয়াত আপোনাৰ ব্লাউজ পিচ হেভিও এটা কাম আহে, যিটো বৰ্তমান মই আপোনালোকক দেখাব পৰা অৱস্থাত নাই। তথাপিতো মই আপোনাক নেক্সট ভিডিঅ' বনালে আপোনাক দেখাম। দেখিছে কাপোৰযোৰ প্ৰায় একে তেনেকুৱা নিচিনাই ডিজাইন মাৰিছে, ডাঙৰ ডাঙৰ বিগ বুটাৰৰ। ইয়াৰ দামটো আপুনি বৰ্তমান মাৰ্কেটত কিমান হ'ব পাৰে মই আপোনালোকক কৈ দিছোঁ, কাৰণ আপোনালোকে যাতে বেলেগ দোকানত বা বজাৰত মাৰ্কেটত ঠগ খাব নালাগে। এই কাপোৰযোৰ আপুনি মিনিমাম 18ৰ ভিতৰত, তাতকৈ কমতো পাব পাৰে। 18ৰ ভিতৰত আপুনি এইযোৰ কাপোৰ বজাৰত পোৱাৰ পূৰ্ণ সম্ভাৱনা এতিয়া বৰ্তমান আছে। ইয়াৰ লগতে আপোনাৰ পিছত আহিলে আপোনাৰ ইয়াৰ পিছত আহিছে নুনি পাটৰ, যিটো আপোনাৰ নুনি পাট অকণমান মোবাইল। ইয়াৰ পিছত আপোনাৰ আহিলে যিটো নুনি পাটৰ আপোনাৰ কণ্ট্ৰাষ্টৰ ভিতৰত আহিছে কাপোৰ। এইযোৰ হৈছে নুনি পাট কণ্ট্ৰাষ্ট কাপোৰ। আপোনাক ডিজাইনটো দেখালোৱে, ডিজাইনটো আপোনাৰ বগাৰ ভিতৰত আপোনাৰ কণ্ট্ৰাষ্ট কৰিছে পিংক কালাৰ। যিটো মেখেলাখন হৈছে আপোনাৰ ষ্টেপুল কটন কাপোৰ। এই মেখেলাখন আপোনাৰ কিছুমান যোৰাত ষ্টেপুল কটনৰ বাহিৰেও লুধিয়ানা পাটৰ দিব পাৰে, কিন্তু ষ্টেপুল কটনটো আপোনাৰ লুধিয়ানা পাটতকৈ ভাল। আপুনি এইটো ল'লে মই ভাবোঁ অকণমান বেছি লাভত থাকিব। ইয়াৰ কালাৰ কম্বিনেশ্যনটো হৈছে গুণা আৰু ব্লেক মাৰিছে, তলত আপোনাৰ মিনা কৰি পানি আপোনাৰ পাৰিটো দিছে তলৰ আঁচলটো। আৰু এই বস্তুটোৰ আপোনাৰ এক কালাৰ নুনি পাটতকৈ দামটো বহুত কমৰ ভিতৰত পোৱাৰ সম্ভাৱনা বৰ্তমান মাৰ্কেটত আছে। এই কাপোৰযোৰ আপুনি প্ৰায় 1600ৰ পৰা 1650 টকাৰ ভিতৰত এই কাপোৰযোৰ মাৰ্কেটত বৰ্তমান চলি আছে। এই কাপোৰটোতে আপুনি কণ্ট্ৰাষ্টৰ ভিতৰত ইয়াতকৈ দামৰো পাব, ইয়াতকৈ দামতো আপুনি পোৱাৰ সম্ভাৱনা আছে। আপুনি কিনিব পাৰে এইযোৰ কাপোৰ, বেয়া নহয়। এইযোৰ কিয় কাৰণে বেয়া নহয়, কাৰণ মেখেলাখন ইয়াত আপোনাৰ আহি যাব ডাঠ, তাতে ব্লাউজ পিচটো আপোনাৰ ডাঠ আহি যাব। আহিলে মানে এইযোৰ কাপোৰ কমফৰ্ট পাব আৰু মানে পিন্ধিলে মানে ভাল পাব। ইয়াৰ পিছত আপোনাক দেখাম নুনি পাটৰ বগাৰ ভিতৰত, যিটো এতিয়া প্ৰায় বিয়াত আপুনি এই কাপোৰযোৰ পাবই। আপুনি এই কাপোৰযোৰ প্ৰায় বিয়াত পিন্ধে মানুহে। এই কাপোৰযোৰ আপোনাৰ এতিয়া চাহিদা বৰ্তমান বজাৰত বহুত বেছি, বহুত মানুহে এইটো বস্তু বিচাৰে, বগাত নুনি। কাপোৰযোৰ দেখিছে, কাপোৰযোৰ আপোনাৰ এইটো মিনা কৰা হৈছে পাৰিটো, যিটো আঁচলটো আপোনাৰ মিনা কৰিছে, মাজত ব্লু আৰু গুণা ফুল দিছে। এনেকুৱা ধৰণৰ কাপোৰ আপুনি পাব, বেলেগ বেলেগ কালাৰত পাব, বেলেগ বেলেগ ডিজাইনত পাব। ল'ব, খুব ভাল এটা আপুনি অনুভৱ কৰিব পাৰিব কাপোৰযোৰ পিন্ধিলে। মানে অনুভৱ মানে কি আৰু, কাপোৰযোৰ পিন্ধিলে মানে এটা বহুত ধুনীয়া এটা সুন্দৰ মানে এটা লুক আহিব আপোনাৰ। মোৰ মতে কাপোৰযোৰ মই পিন্ধা দেখিছোঁ মানুহক, ভাল লাগে। তথাপিতো মই আপোনালোকক দেখাইছোঁ কাপোৰযোৰ। এই কাপোৰযোৰ এতিয়া বৰ্তমান দামটো কমিলে আগতকৈ। এইযোৰ দাম আপুনি 1600ৰ পৰা 1800ৰ ভিতৰত পাব মাৰ্কেটত। বৰ্তমানটো ইমানটোৱে হৈ আছে, আৰু কমাৰ চান্স আছে। আপোনালোকে যদি নেক্সট টাইম ভিডিঅ' পায় তেতিয়া চাগে এই কাপোৰযোৰ দাম আৰু কম হ'ব। আগতে এই কাপোৰযোৰ দাম প্ৰায় 2000 ওপৰত আছিলে, এতিয়া বহুত কম হৈছে। ইয়াৰ পিছত আপোনাৰ পলিপাটৰ ৰিহা আছে, যিটো বৰ্তমান এনেকুৱা পলিপাটৰ ৰিহা আহিছে। এইটো আপোনাক খুলি দেখাব নোৱাৰিম এতিয়া মই, কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হৈ গৈছে। এই ৰিহাবোৰ বজাৰৰ মাৰ্কেটত এতিয়া দাম বহুত কম, কাৰণ ইয়াত পলিপাট বুলি কয়, ইয়াত কোনো পাটৰ ছিষ্টেম নাথাকে। সেইকাৰণে দাম আপুনি এই কাপোৰযোৰ ৰিহা চাদৰখনৰ আপুনি 1000ৰ পৰাহে 1000ৰ তলতো পাব পাৰে, কাৰণ আপোনাৰ ডিজাইন লৈ আছে। 1000ৰ তলত আপুনি 900ৰো পাব পাৰে। 900ৰ পৰা আপুনি 1200ৰ ভিতৰত এনেকুৱা পলিপাটৰ ৰিহা বৰ্তমান মাৰ্কেটত চলি আছে। আপোনালোকে লওক। মই ভাবিছোঁ ভিডিঅ'টো যদি কিবা এটা আপোনালোকক দিব বিচাৰিছিলোঁ, মেছেজ যদি ভাল পাইছে, চাই যদি ভাল পাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা পালে। কাৰণ ভিডিঅ'টো মই বনাইছোঁ দোকানৰ ভিতৰতে বনাই আছোঁ বৰ্তমান।
যদি ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু নেক্সট টাইম আপুনি কি পাটৰ কাপোৰ বিষয়ে বা মুগা কাপোৰৰ বিষয়ে আপুনি কি জানিব বিচাৰে কিমান দামৰ ভিতৰত কিমান কাপোৰ পোৱাৰ যদি কিবা আপুনি যদি জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'ব মই আপোনাক ভিডিঅ'ৰ যোগে কম কিমান দামৰ ভিতৰত আপুনি এযোৰ কাপোৰ বজাৰত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজিলৈ ইমানেই ভিডিঅ'টো বাই নমস্কাৰ